নিজকে নেতা কোৱাৰ আগত হাতত ছুৰী লগাই ঘৰত বহি থাকক। অসমীয়াৰ দপদপনি অসমত চলিব, সদায় চলিব, অনাগত দিনত চলিব। অসমীয়া জাতি এটা সভ্যতা জাতি আৰু সেই জাতিৰ ওপৰত কোনোবাই আক্ৰমণ কৰিব, তাক প্ৰত্যাক্ৰমণ কৰা হ'ব। অসমীয়া যুৱক যুৱতীক অনা অসমীয়াই প্ৰহাৰ কৰিব আৰু একাংশ নেতা পালি নেতা দল সংগঠনে এতিয়া চুপ হৈ আছে। কিয়? আজি দল সংগঠনৰ নামত একাংশ পালি নেতাবোৰ আজি ক'ত পলাইছে? আজি চাওক, গুৱাহাটীত দুটা ঘটনা হৈ গৈছে। এটা পেট্ৰল পাম্পত অনা অসমীয়াসকলে আজি অসমীয়া যুৱকৰ ওপৰত আজি প্ৰহাৰ কৰিছে। গুৱাহাটী মহানগৰীত যুৱতীক আক্ৰমণ কৰিছে এই অনা অসমীয়াই। আজি এই কিছুমান দল সংগঠনৰ নামত কিছুমান নেতাই যেতিয়া জাতীয়বাদী পৰিচয় দিয়ে, সেইসকলৰ লাজ লাগে নে নাই যে অনা অসমীয়াই অসমত দপদপনি কৰিছে? সেই বিষয়ৰ ওপৰত আপোনালোকৰ চকু আছে নে নাই? বৰ্তমান সময়ত যি পৰিস্থিতি হৈছে, সেই পৰিস্থিতি আপোনালোকৰ চকুত পৰিছে নে নাই? অনা অসমীয়াই আহি অসমীয়াৰ ওপৰত প্ৰহাৰ কৰিব আৰু আপোনালোকে চুপ হৈ থাকিব। আজি চিতু বৰুৱা, শৃংখল চলিয়া একাংশ দল সংগঠনে কিয় চুপ হৈ আছে? আপোনালোকৰ চকুত পৰা নাই? আপোনালোকে কেৱল মাত্ৰ জাতিৰ স্বাৰ্থৰ কথা কৈ কৈ আপোনালোকে এই জাতিটোক বৰবাদ কৰিবলৈ আহিছে। এই জাতিটোক বেকুবাউনা দি দি আপোনালোকে নেতা হ'ব বিচাৰিছে। আপোনালোকে কেৱল মাত্ৰ শ্বাস চেলেকা যে কৰে, সেইটো আজি প্ৰমাণ হৈছে। আজি চাওক, উজনি অসমত একাংশ দল সংগঠনে মিয়াক টাৰ্গেট কৰি এনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্য কৰে। আজি এই সময়ত আজি অসমীয়া যুৱক যুৱতীৰ ওপৰত আজি অনা অসমীয়াই আহি এই আক্ৰমণ কৰিছে আৰু সেইসকল আজিৰ দিনত চুপ হৈ আছে। আজি অসমবাসীয়ে জনা উচিত, এই শ্বাস চেলেকাবোৰ কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ বাবেহে কাম কৰে আৰু নিজৰ স্বাৰ্থ পূৰণ হৈ গ'লে তেখেতে এনেই পৰি থাকে। আজি অনা অসমীয়াৰ কেনেকৈ দপদপনি হৈছে এই অসমখনত? চিতু বৰুৱা, শৃংখল চলিয়া একাংশ দল সংগঠনৰ নেতাসকলে ক'ব বিচাৰিছো, হাতত ছুৰী লগাই ঘৰত বহি থাকক। নিজকে নেতা কোৱাৰ আগত হাতত ছুৰী লগাই ঘৰত বহি থাকক। অনা অসমীয়াই অসমীয়াৰ ওপৰত আজি প্ৰহাৰ কৰিবলৈ সাহস হৈছে। আজি এই দল সংগঠনবোৰ কেৱল মাত্ৰ চাই আছে, এষাৰ মাত শুনা নাই যে এই অসমীয়াৰ ওপৰত প্ৰহাৰ কৰাৰ কিয় কৰিব। এষাৰ মাত নাই। এইকেইটা হৈছে লুবিয়া, এইকেইটা হৈছে টকাৰ বিক্ৰী হোৱা, এইকেইটাই হৈছে দালাল। আজি দালাল নহলে অসমীয়াৰ ওপৰত চকু দি ৰঙা চকু দেখুৱাই প্ৰহাৰ কৰি পিটি ফালি দিব, আক্ৰমণ কৰিব এজন অসমীয়া হিচাপে চুপ হৈ থাকিব নোৱাৰে। চিধা কথা, স্পষ্ট কথা। আৰু যদি এই অসমীয়া জাতিৰ তেজ কাৰোবাৰ শৰীৰত অকমান আছে, এই অনা অসমীয়াৰ ধপধপনি এই অসমত বন্ধ হ'ব। এই অনা অসমীয়াসকলৰ ধপধপনি বন্ধ কৰা মই ভাবো উচিত, কাৰণ অনা অসমীয়াই আহি অসমত প্ৰহাৰ কৰিব, সেইটো কেতিয়াও সহ্য নকৰো। আৰু অসমীয়াৰ দপদপনি অসমত চলিব, সদায় চলিব, অনাগত দিনত চলিব। আৰু যিসকলে অসমীয়া জাতিৰ ওপৰত চকু দিব, সেই সকলে অসমীয়াৰ ওপৰত চকু দিব, সেইসকলক সাৱধান কৈছো। অসমীয়া জাতি এটা সভ্যতা জাতি আৰু সেই জাতিৰ ওপৰত কোনোবাই আক্ৰমণ কৰিব, তাক প্ৰত্যাক্ৰমণ কৰা হ'ব। কোনো দল সংগঠন নালাগে, কোনো দল সংগঠন নালাগে, কোনো নেতা পালি নেতাৰ দৰকাৰ নাই। এই জাতিটো সুৰক্ষিত হ'বলৈ জাতিয়ে সজাগ হোৱা দৰকাৰ।